করবার গো মাথা কি করবে তো লাল শাক কাপ খাবার কানে মাথা হনাই আর মই কালি গার্লফ্রেন্ডক লগ করবা গেছলু সিখন না খালি কি মুখৰ গন পাবলে কৈছে আদি ঘুমে যাই দিব আইদি নতুন ডিজাইন এই 2 বছৰ মান আগত আমি হে বয়া কথা কোনে মুখত সপা লৈছিলো সপা ধরার বিষয় কি কবি আগালে গলো সপা দি ধরি লাগে আজিকালি বোৱাৰী গিলা বেছি বলে যাব গম পাইছা না গাঁও নমস্কাৰ আমি এসি ষ্টুডিঅ'লৈ স্বাগতম আমাৰ মাজলৈ আমি দুজন বিশেষ ব্যক্তি লৈ আহিছোঁ সেই ব্যক্তি দুজনৰ নাম হৈছে মিষ্টাৰ জিৰো আৰু আমাৰ সাইডৰ ফালে থাকিব আমাৰ মিষ্টাৰ বতালে গতিকে আমি দুজন ব্যক্তিক আমি ষ্টুডিঅ'লৈ আহাৰ কাৰণে স্বাগতম জনাইছোঁ নমস্কাৰ নমস্কাৰ নমস্কার নমস্কার চশমা পিন্ধিছে না চশমা আছে আৰু তোৰ ক'ত আৰু এইটো কি চাওঁ এইটো কি পিন্ধিছি নতুন ডিজাইন আইডি ঘুমে যাই দিব আইডি নতুন ডিজাইন আকৌ নদী আমাৰ দৰে চশমা আছে না নাই তেতিয়ালে ৰাস্তাতে এনেও নালগে না হ'ব দে নতুন ডিজাইন আমি আজি লৈ আহিছোঁ এটা বিশেষ খবৰলৈ বিশেষ খবৰটো আমি জনাই দিছোঁ বিশেষ খবৰটো হৈছে আমাৰ চকুৰ বেমাৰ সপা ধৰা আৰু সপা ধৰা এই সপা ধৰাৰ বিষয়ে আমি জনাম আমি মিষ্টাৰ জিৰো বাবু দুই এষাৰ ক'বৰ কাৰণে আপোনালোক চকুটো মানে হৈছে কি আমাৰ এই মহাত্মা গান্ধীয়ে কৈ গৈছে তিনিটা কথা আমাক এটা হৈছে বয়া কথা নুশুনি দিয়া আমি শুনিয়ে আছোঁ বয়া বস্তু নাচাবা আমিতো বয়াৰ ফালে আগে যাই চকুটো যাই না নাযায় সেইকাৰণে আমি এই 2 বছৰ মান আগত আমি সেই বয়া কথা কোনে মুখত সপা লৈছিলোঁ হে আৰু তাৰপিছত এতিয়া হ'লো আমি কি কানা আৰু কি মানে আছে কালা হ'বই দিয়া এৰে পিছে তাত হয়নে নহয় হৈছে তোৰ কথাটো বুজি পাইছোঁ পুৰা মনত লাগছি আমি যাম এতিয়া খবৰ ধৰাই খবৰ ধৰাই কেনেকৈ কি হৈছে দাদা এই তোৰ অলপ কৈ দিব ক'বাৰ কাৰণে সপা লাগব না সপা ধৰাৰ বিষয়ে কৈ দিয়া সপা ধরার বিষয় কি কবি ৰ'ব আপুনি চশমাযোৰ পিন্ধা পাইছে নেকি পিন্ধি লওঁ এই চকুৰ বেমাৰ হৈছে তাৰ বিতে ক'বা ইয়াৰ মন শান্তি পাইছোঁ মোৰ 8 লাখ টকা এনে যাব পিন্ধি লওঁ পিন্ধারে নাকে কথা সপা ধরার কথা কি কবি আগতে রাস্তা ঘুরে চুচিকার টিকার খাই গধূলি আলি রাতি হলে ও এতিয়া গধূলি ঘৰৰ ভিতৰত সোমাই থাকিব লাগে বহুত দুখৰ খবৰ লেট্ৰিনত হাগা যাব নোৱাৰে ৰাতি হলে হাগাৰ গলো সপা দি ধৰিব লাগে খবৰ ধৰাৰ কাৰণে না সপা ধৰাৰ কাৰণে বুজি পাইছোঁ তোৰ বেমাৰ হৈ যায় তোৰ বুজি পাইছোঁ আৰু ভিতৰতো কিন্তু সপা ধৰা হ'লে এটা ভাল হৈছে কি ভাল হ'ল হে এইটোতো জানা নাই তহঁতে আমাৰ যি ছোৱালীগিলাতকে আজিকালি বোৱাৰীগিলা বেছি বলে যাব গম পাইছে না নাই সেইটো সেইকাৰণে কৈছোঁ মই এই সপা ধৰাৰ কাৰণে এতিয়া বোৱাৰীগিলা ৰাস্তাত হ'লে ফেট দিছিল আগতে এতিয়া ফেট দিয়াটো দূৰৰ কথা ঘৰৰ বাহিৰতে না তোক ঘৰৰ ভিতৰে সোমাই থাকে হ'ল এতিয়া কোনেও নিব নোৱাৰে ঘৰত তিৰি ঘৰতে থাকিব কি হৈ আছে থাক নেকি ৰাস্তা ঘাটে যে আমি অলপ বানৰ আহিছো কো বাজাৰত যাব আমাৰ কথাটো বাদ দি আমি কিবাকে যাম তিৰিগিলা আহিছে কবাই চাই থাকাতে পিছফালৰ পৰা ধৰি লৈ যায় এতিয়া আমি দাউৰি তিৰি মানে দাঁড়িব নোৱাৰে হ'লেও এনে কথা নহয়চোন সেইটোৰ কাৰণে ভাল হৈছে হয়তো কিছুমান অসুবিধাও হৈছে আমাৰ সেইটো ভাল হৈছে কিছুমানে যে ভালো হৈছে দেচোন কিন্তু আমাৰ যে অসুবিধা হৈছে আগবা যাব নোৱাৰি বাটত ওলবা নোৱাৰি লৈ যায় কালো তালো দিছি মোৰ আগেদি সেইটো হৈ দিয়া সেইটো ঠিকে কৈছে আপুনি মোৰ ৰাতি তাৰমানে থোৱা দেখছি তাৰমানে থোৱা দেখি মই পুৱা থৈ দি বেপাৰ হৈ গৈছে এতিয়া যাই গালিয়ে খাব লাগিব খেলটো চিল কৰা নলাই গানা হ'ব যাই খেলে দিম এইটো কথা নাই আমি কথাবিলাক বুজি পাইছোঁ দিয়ক কৈ থাক মোক মাৰিব গুচ্ছে ক্ষীণ মানুহটোকে সপা ধৰা পালিটো মাৰিয়ে খাব অলপ পিছে বাচপিহে তখন নিবে নোৱাৰে তাৰ মাজত সোমাই আছা পিছে যা হৈছে নে আৰু যা হ'ব দে আৰু হ'ব তইতো ক'লা চশমা পিন্ধি আছা তোৰ বিজানি চকুৰ বেমাৰ হৈছে তই পোৱা না কাকো চাব লাগিব নাই দিয়ক নাই অকবিলাক হনাই আৰু কৈছি কলা চশমাটো মাৰি হে ক'ত গম পাম আমি কলা চশমাটো মাৰি হে চাওচোন তই হনাই লাখি ওলাব হনাই দিয়ক এতিয়া কিবা বেলেগ কথা লৈ তোৰ চশমাটো ভাল লাগছি দিবি লাগিব সাংবাদিকে মই পাহৰি গৈছি আমি বহুত কথা জানিব বিচাৰিছিলোঁ আমি বহুত জানিলোঁ খবৰ ধৰাৰ বিষয়ে আৰু চকুৰ বেমাৰৰ বিষয়ে
আজি আমি যাব বিচাৰিছোঁ আমাৰ ওচৰত জিৰবাবুৰ ওচৰলৈ আমি আজি ক'ব বিচাৰিছোঁ পানী আৰু মাছৰ কথা তই একো আছে বই তই একো সাংবাদিকৰ কথা এখন হৈ মই এটা কাম দে তই একো চলি বলি পুহি থৈ দিছোঁ দেখো তই একো ঐ আজি আমি যাম পানী আৰু মাছৰ বিষয়ে মাছ কিনকে নদীত মাৰি আছে দুই এষাৰ কওক মাছ মাছ মাৰিব ক'ত আজিকালি দেখোন মাছেই নাই মাছে নহয় সি হয় হয় পানী পৰে মাছের ডিঙা হবাই নাপায় আগে খাই ফেলে মাছ কেইটা হয় হয় চানা গহতি হৈ সেনেকুৱা নহৈছি আগতে বাৰী দিনকে একচেপ জাল মাৰি দিছিলোঁ পাপা আৰে হাইছি বস্তাৰ ৰছী দেখে সূতা সেই সূতাই দিয়ে কয় মাছ তুলি আনিছিলোঁ আজিকালি টোপ লগা দিলেও তই নাপায় তই নাপায় আগতে জাল এখন পাতি থৈ আহিছিলোঁ পুৱাই যে দাঙি দিয়া নৰো ঘৰৰ আহু ভাদৰক মাতিয়া দুইজনে লগ হৈ দাঙি আনো জানা না আকৌ কাম নাই কাক সুধি দিছোঁ মই কাক সুধি দিছোঁ কচোন তই সুধিছোঁ নাই সুধিছোঁ দেখো এতিয়া আৰু সেই বিনিময়ত আমি এতিয়া মাছ খাব নাপাওঁ হয় হয় মাক মাহা খাই শেষে কৰি দিয়ে এতিয়া খালি পানী কেনে মাৰিহে থাকা এতিয়া পানী মাৰা আনিছি এতিয়া মাছ মাৰিতে যাব বুলি ক'বা লাজে লগাইছে হৈছে গম পাইছোঁ আমি কথাবিলাক মাছ নাই নদীত এতিয়া আমি যাম শিখৰৰ কেনেকৈ দাম বাঢ়িছে শিখৰ যি 15 টকা 12 টকা 3 টকা হৈছে সেই বিষয়ৰ কাৰণে আমি বিশেষ ব্যক্তিজন লৈ আহিছোঁ বিহাৰ কওক শিখৰৰ দাম বাঢ়ছে মানে আগতে 10 টাকা দি এক প্লেট খাইছিলোঁ হয় হয় এতিয়া 2 টাকা তাকলা কৰি লৈ যাব লাগে তই খাই আহিছা নেকি তই খাই আহিছা খানা তোৰ মুখত এইটো পকলা হৈছে তোৰ পকলা হৈছে অলপ অলপ কি চাইছে এফালে তই তেনেকৈ খাবা যা মোক ক'বা এখন হেৰি গুটকা জাতীয় বস্তু নিজাবি ইয়াতে গুটকা জাতীয় বস্তু নিজাবি ইয়াতে তুই খা থাক মোক কি নমাম শিখৰৰ দাম পাইছি ন সেইকাৰণে এইটো গ'ল কেপি গ'ল গাইছ আমাৰ ভিডিঅ'টো কাটিব লগা এইটো কানি হৈছে কাৰণ কেমেৰামেনে শিখৰ খুজিছে অলপমান নিদিব নোৱাৰে নেদাব দাম দাম বাঢ়ছি নামৰ খাক দিয়ে হ'ব বস্তি দিয়ে তই কি খাবি হ'ব এতিয়া আমাৰ মেইন কথালৈ আহ এখানে খা যদি খা নাখাই এতিয়া ফেললি কথাটো কওঁ দেখা গাইছ মই আকৌ খানাই মই খাইছোঁ শিখৰৰ বিষয় শিখৰৰ কেনেকুৱা দাম বাঢ়িছে সেইটো কথা কওঁ তই কি ফটো লৈছিলোগে দিয়ক কৈ দিয়ক শিখৰৰ 15 টাকা আছে 12 টাকা আছে শিখৰ কিনকে কিনছে আৰু দেই পূজা চুৰ কৰোঁ 10 টাকা 10 টাকা আগতে 10 টাকা চুৰ কৰিছিলোঁ এতিয়া 2 টাকা তাৰ কাৰণে দিছোঁ লাগে 12 টাকা হৈছে কেতিয়াবা 15 টাকা হয় বহুত কষ্ট হৈছে নহয় মস্ত কষ্ট হৈছে আৰু কেইদিনমান যি দোকান হৈছে শিখৰ নহয় বন্ধ হৈ গৈছিল আগতে বিমল খাই লৈছিলোঁ এতিয়া বিমলো খাব লগা হৈছিল ক'ব লাগিব না শিখৰৰ মালিকৰ মোৰ এটাই অনুৰোধ যাতে শিখৰটোৰ দামটো কম কৰি দে আৰু দোকানবিলাক চেল কৰি দে নহয়তো মই কালি গাৰ্লফ্ৰেণ্ডক লগ কৰিব গৈছিলোঁ শিখৰ নাখালে সি মুখৰ গন্ধ পাবলৈ কৈছে বহুত দুখৰ খবৰ লাগিলা মুখৰ গন্ধ পাবলৈ কৈছে হয় আচলতে সেইকাৰণে শিখৰৰ দামটো কমাই দিয়ক আৰু শিখৰটো বেছি কৰি চেল কৰক এইটো অনুৰোধ মোৰ কাৰণে 15 টাকা খাব লগা হৈছে তই কণ্টেক্ট কৰিব লাগিব মাতা কি কৰিবা তই লাল চাহ কাপ খাব কাৰণে মাতা খিচাৰ নিৰাইছোঁ খাই দিবি বিচাৰি খাবি মই এই মনে মনে যা নমস্কাৰ গাখীৰ খাম মই আজি যাই বকি এই কিবা যাক দে একলা যাবা সবার একলা যাক কৈ দিয়ক আপুনি কৈ দিয়ক ওই আমি এইটো ষ্টুডিঅ' আমাৰ ইয়াতে খতম কৰিলোঁ আমাৰ আহিব আৰু নেক্সট ভিডিঅ'টো চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যেতিয়া ভাল লাগিছে এটা মজা চাই এটা কমেণ্ট দিব আৰু যদি ভিডিঅ'টো আৰু একদম ভাল হৈছে ভিডিঅ'টো লগৰ লগত শ্বেয়াৰ কৰিব